আজি ভোগালী বিহু নাচিম নে বিহু মে নহয় নহয় বৰফৰ মাজত আমি বিহু নাচিম হেল্ল' নমস্কাৰ অসম সৰ্বপ্ৰথমে সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলগীয়া কাৰণ আজি ৰাতিপুৱাই মোক লগৰ এজনে ফোন কৰিল মোক আজি এনেকুৱা জেগালৈ এটা লৈ যাব যিটো জেগা মই কল্পনাই কৰিব পৰা নাই তাকে আজি মই খৰকৈ ওলাই আহিছোঁ প্ৰথমতে লগৰজনক লগ কৰি লওঁ সি ক'ত লৈ যায় মোক ঠিক আছে ফাইনেলি মই আহি পালোঁ ৰয়িং লগৰজনে ইয়াতে ৰখি আছে এতিয়া বৰ্তমান লগৰজনক মই লগ পালোঁ हाय या हेलो एवरीवन चलो हम लोग तो अभी यहाँ से अपना डेस्टिनी आगे बढ़ाएगा एंड यहाँ यार पर जेतिया अभी डेस्टिनी अभी आगबुराम तेतिया देखिब इंटरेस्टिंग मायदिया पर आगे তাৰমানে ইয়াৰ জেগাখিনি কিমান বিউটি তাৰমানে এইটো যেতিয়া ডাঙৰ মানুহৰ কথা শুনো বা পঢ়ো তেতিয়া এটা বস্তু অনুভৱ কৰোঁ যে মানুহে যেতিয়া জীৱনৰ কৃতকাৰ্যতা অনুভৱ কৰে যেন কৃতকাৰ্যতা পায় মানে ইয়াৰ পৰা আমি যদি মায়দিয়া পাম মায়দিয়া এটা যিটো ধুনীয়া এটা জেগা বৰফৰে আবৃত যে তাক আমি চাব পাম তাৰ উপৰিও তাৰমানে এটা কথা ঠিক যে তালৈ যোৱাৰ আগতে ওচৰে পাঁজৰে যি তাৰ বিউটি এটা নেচাৰেল বিউটি এইটো অভাৰভিউ এটা চাব পাৰে এনেকৈ ৰয়িঙৰ ভিউটো চোৱা ইমান ধুনীয়া মানে এইটো এটা ডাঙৰ মানুহৰ কথা এটা কোৱা হৈছে জীৱনৰ যিটো কৃতকাৰ্যতা আজৰি লোৱা হয় বা কৃতকাৰ্যতা লোৱাৰ পিছত জীৱন ইমান ৰোমান্টিক বা জীৱন ইমানখিনি আমোদজনক হৈ নপৰে যে জীৱনৰ যাত্ৰা বা জাৰ্ণি কিমান বিউটি হৈ পৰে চ' সেই জাৰ্ণিটোকে আমি দেখুৱাম যে ওচৰৰ কিছুমান এনেকুৱা ক্লাউড হৈ আছে আজি মায়দিয়া পোৱাৰ আগতে পাহাৰৰ তলৰ পৰা যিবোৰ ডাৱৰে আবৃত হৈ আছে বাহুবলী চিনেমাৰ যিটো এইখন যে শ্বুটিং এটা আছে প্ৰভাসৰ তেনেকুৱা এটা লাগে চ' ইয়াৰ পৰা আমি টাইম ৱেষ্ট নকৰোঁ যিহেতু আমাৰ অলৰেডি দেৰি হৈছে প্লেনিং আছিলে 9টা বজাত 9:30 হৈ গৈছে চ' উই শ্বেল প্ৰচিড আৱাৰ জাৰ্ণি লেটছ গ' ঠিক আছে ভাল লাগিব জেগাত গৈ পাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব একেলগে চাই থাকক আমি আহি ভিউ পইণ্ট এটা পাইছোঁ এই ভিউ পইণ্টৰ পৰা এনেকুৱা এটা জেগা দেখিবলৈ পায় য'ত কমলা বাগান চব কমলা বাগান চ' এইফালে একদম এই আগত গাঁও এখন আছে গাঁওখন দেখিবলৈ ইমান ধুনীয়া লাগিছে এই ওপৰৰ পৰা ভিউ পইণ্টৰ পৰা এই ইয়াত যিমানখিনি গছ গছনি দেখিবলৈ পাইছে গোটেই কমলা বাগান সঁচাকৈ ভাল লাগিছে এইটো ভিউ পইণ্ট হয় ৱাও কমলা পকি আছে কমলা কিমান কমলা খাব সঁচাকৈ ভাল লাগিছে আৰু 10 কিলোমিটাৰ ওপৰলৈ আহি আৰু ভিউ পইণ্ট এটা পাইছোঁ এই ভিউ পইণ্টৰ পৰা আপোনালোকক অকণমান ভিউ দেখাব চেষ্টা কৰিম বহুত ঠাণ্ডা লাগিছে অকণকৈ চব দেখাব স্বৰ্গ মাত্ৰ কি মানুহে স্বৰ্গ দেখিছিলে আমি ইমান ওপৰলৈ আহিলোঁ পাহাৰবোৰ যেন তলত গ'ল তললৈ ইমান মই চকুৰে যিমান দেখিব পাৰিছোঁ ইমান মোবাইলে কেপচাৰ কৰিব পৰা নাই আৰু 5 কিলোমিটাৰমান ওপৰলৈ আহি এনেকুৱা এটা জেগা পাইছোঁ য'ত অকল ডাৱৰৰ মাজত আমি সোমাই আছোঁগৈ আগত যাব পৰা নাই হেলমেটটো লগাই যে বাইক চলাই আগত যাব পৰা নাই একদম আন্ধাৰ দেখি পাইছোঁ গাড়ী ক্ৰছ কৰিবলৈ অলপ দিগদাৰ পাইছোঁ অকণমান আগতে
প্ৰায় 5 মিনিটমানৰ আগতে অকণমান এটা গাড়ী এখনৰ লগত খুন্দা খাইছিলোঁ মই টাৰ্ণিঙত। ভালে ভালে বাচিছোঁ, ডাৱৰত একো নেদেখে বেচেৰা। অ' মাই গড, আৰু আছে 10 কিলোমিটাৰমান। মায়'দিয়া পোৱাৰ আগতে আমি এটা পাহাৰ পাইছোঁ। পাহাৰ মানে এইটো হিলৰ পাহাৰ। বাবু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত গছ গছনি প্ৰায় নাই বুলি ক'ব পাৰি, গোটেই হিলৰ পাহাৰ। ইয়াত লগোৱাৰ কাৰণ আছে, এইটো বস্তু ইমান তললৈকে খাই পেলাই নাচলে, ইমান এডছ আছে মানে, ইমান ফটককে পৰি গ'লে ফটককে পৰি যাওঁ, ফটককে পৰি গ'লে ঘটককে যায়, দুনিয়া से अलविदा, খতম খতম, টাটা বাই বাই, টাটা বাই বাই, গুড বাই। বহুত দিগদাৰ এইটো খাই বল ডেঞ্জাৰ, এইটোৱে ডেঞ্জাৰ কয়, এইটোকে ডেঞ্জাৰ কয়, ডেঞ্জাৰ রুট, ডেঞ্জাৰ তাৰা। এই যে টিভিতে দেখাই থকা খতৰো কা খিলাড়ী, সেইকাৰণে ইয়াত আনিব লাগে, খতৰা কি বস্তু সিহঁতক ইয়াতে আনিব লাগে। গাড়ী ঘূৰিছে, গাড়ী তলত পৰিব কি বোলো। এইটো ওৱান ৱে ৰাস্তা, এখন গাড়ী যাবলৈ দিগদাৰ, দুখন ক্ৰচিং কৰিবলগীয়া হৈছে। তই আকৌ নাযাবি? এয়া মই ইয়াতে আহি আমাৰ নৰ্থ ইষ্টৰ ভূস্বৰ্গ আমাৰ মায়'দিয়া আহি পালোহি। মায়'দিয়াত আমাৰ বিমান ছাৰ লগ পাইছোঁ। বিমান ছাৰ, আজি ভোগালী বিহু নাচিম নে? বিহু নাই নহয়, বৰফৰ মাজত আমি বিহু নাচিম। এয়া আমাৰ আটাই সঁচাকৈ বহুত ভাল লাগিছে। বৰফে বৰফ, বাপৰে বাপ। এই ওপৰত উঠিব পৰালে আৰু ভাল লাগিলে। বাহ, क्या होगा? मान सर ऊपर उठने से सकर বিমান ছাৰ বহুত এক্সাইটেড হৈ আছে, একদম পুৰা বৰফৰ লগত পুৰা খেলি আছে। ব'লা আগলৈ যাওঁ, ব'লা। হেল্ল', বৰফৰ মাজত ধেমালি বঢ়িয়া। একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মোৰ ওখ জেগাৰ পৰা বহুত ভয় লাগে। সেইকাৰণে ইয়াৰ পৰা যিটো তললৈকে বৰফ আছে, কেনেবাকে ভৰি পিছলিব লাগিলে, অ' মাই গড, টাটা বাই বাই, গুড বাই, কেতিয়া হ'ব আৰু এইডোখৰ নকওঁগে আৰু। আমার আটাই তো হেলমেট মারি দে, ওই দে হেলমেট মারি দেখে, দৌড় 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 না।
মন হিৰা দে অ'কে বৰফখিনি সম্পূৰ্ণ চফা আছে এনেকৈ পানী পিয়া লাগিলে অ'কে খাব পাৰে আমি আহি মায়াদিয়াৰ আমি লাষ্ট পইণ্টত আহিলোঁ হয় নহয় আমি মায়াদিয়াৰ লাষ্ট পইণ্টত এইটো 4 নম্বৰ পাহাৰ হা 4 নম্বৰ পাহাৰত আমাৰ এই ইমান বৰফে বৰফ হয় সঁচাকৈ মায়াদিয়াটোক আমাৰ নৰ্থ ইষ্টৰ ভূস্বৰ্গ বুলি কোৱা হয় কথাটো মিছা নহয় আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়া প্লেচ ইমান ধুনীয়া জেগা বাপৰে বৰফাবৃত গোটেই পাহাৰ সঁচাকৈ ভাল লাগিছে সঁচাকৈ মায়াদিয়া আমাৰ নৰ্থ ইষ্টৰ ভূস্বৰ্গ গতিকে আপোনালোকক অকণমান এই বৰফৰ পাহাৰবোৰ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ ফাইনেলি আমি মায়াদিয়া এৰি যাব বিচাৰিছোঁ মায়াদিয়াটো আপোনালোকে দেখিব পালে বৰফাবৃত গোটেই পাহাৰ বৰফাবৃত এতিয়া দেখিবলৈ পাইছে গোটেই আমাক ডাৱৰে আৱৰি ধৰিলে তথাপিতো যাবলৈতো মন নাছিলে তথাপিতো যাবতো লাগিবই গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বাই বাই